নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকলে এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। জুম্মাৰ নামাজৰ পিছতেই দেশজুৰি নুপুৰ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু দিল্লীৰ জামা মছজিদৰ পাছত উত্তৰ প্ৰদেশৰ কেইবাটাও প্ৰান্তত জনতাৰ প্ৰতিবাদ। এলাহাবাদ আৰু চাহাৰানপুৰত প্ৰতিবাদৰ মাজতেই হিংসাত্মক ঘটনা। দৰ্শকসকল, আৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰী আৰু প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা আৰু পশ্চিমবংগৰ কেইবাটাও প্ৰান্তত নুপুৰ শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু হাওৰাত প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা। দৰ্শকসকল, আৰক্ষীৰ শূন্যলৈ গুলী চালনা আৰু খন্দুৱা গেছ নিক্ষেপ কৰা হৈছে আৰু দিল্লীৰ জামা মছজিদত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। জুম্মাৰ নামাজৰ পিছতেই জামা মছজিদত প্ৰতিবাদ আৰু নুপুৰ শৰ্মাৰ বিৰুদ্ধে দিল্লীৰ জামা মছজিদত প্ৰতিবাদ সাব্যস্ত। দৰ্শকসকল, নুপুৰ শৰ্মাৰ প্ৰসংগত ৰাজনীতিত তোলপাৰ লাগি থকাৰ সময়তেই জামা মছজিদত প্ৰতিবাদ। দৰ্শকসকল, আজিৰ ২ নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। কাজিৰঙাৰ মাজেৰে অহা যোৱা কৰোঁতে সাৱধান হওক আপুনি, আৰু সামান্য অসাৱধানতাৰ বাবে আপুনি ভৰিব লাগিব ৫ৰ পৰা ১০,০০০ টকা পৰ্যন্ত। আৰু কাজিৰঙাৰ ৰাজপথত সংস্থাপন কৰা হৈছে স্বয়ংক্ৰিয় অত্যাধুনিক সেন্সৰ কেমেৰা আৰু ৬টা অত্যাধুনিক স্বয়ংক্ৰিয় সেন্সৰ কেমেৰা সংস্থাপন কাজিৰঙাৰ ৰাজপথত। দৰ্শকসকলে এই কেমেৰাৰ দ্বাৰা নিৰীক্ষণ কৰা হ'ব গাড়ীৰ গতিবেগ আৰু পঞ্জীয়ন নম্বৰ। আৰু কাঞ্চনজুৰি মানলী এনিমেল কৰিডৰত সৰ্বোচ্চ গতিবেগ ৪০ কিলোমিটাৰ ধাৰ্য কৰা হৈছে আৰু ৪০ কিলোমিটাৰতকৈ অধিক গতিবেগত গ'লেই আপুনি ভৰিব লাগিব জৰিমনা।